নমস্কাৰ আপোনালোক সকলোলৈকে মোৰ অন্য এটা মিনি ভ্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি হৈছে গৰু বিহু আৰু সকলোলৈকে গৰু বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু এইফালে গৰুৰ কাৰণে ৰেডি কৰি লোৱা হৈছে থেকেৰা বেঙেনা তাৰ পানীলাও কুটি লোৱা হৈছে আৰু এইফালে হালধিয়ে মাটিমাহে খুন্দি লোৱা হৈছে আৰু ইয়া গৰু গা ধুৱাই আছে গৰুজনী বহুত দিন নাছিলে ঘৰত মেলি দিয়া আছিলে কালি আনিলে আৰু এইফালে জিউৱে দেখি পিনি ভুকিছে মানে বহুত দিনৰ মূৰত দেখিছে যিহেতু সেইকাৰণে আৰু এইফালে মই গৈছোঁ এশ এবিধ শাক বুটলিবৰ কাৰণে কিমান বিধ পাওঁ নাজানো আৰু বুটলোঁগৈ আৰু এইফালে লৈছোঁ খুতৰা লাই সৰিয়হ বিলাহী য'ত যি আছে আৰু মানে তাৰে অলপ অলপকৈ লৈছোঁ আৰু এইজোপা হৈছে আমাৰ ঘৰৰ কণ বিলাহী বহুত পকি আছে তাৰো দুটামান লৈ লওঁ পিটিকা খাবৰ কাৰণে আৰু ইয়াত 40 বিধমান শাক হ'ব আৰু 100 এটা নেপালোঁ বাৰু ইয়াকে ভাজোঁগৈ গৈ খাব লৈছোঁ পানী দিয়া ভাত আজিৰ দিনটোত পানী দিয়া ভাত খাব লাগে বোলে আমলৈ টোপে ডিমে ভাজিলোঁ তাৰপিছত এইবোৰ 100 এবিধ শাক আৰু কণ বিলাহীৰ পিটিকা পিঁয়াজ জলকীয়া নিমখ লৈ লৈছোঁ আৰু এইফালে বাহিৰে ভিতৰে নহৰুৰ পানী ছটিয়াইছোঁ পানী ছটিয়াব লাগে বোলে গোটেই ঘৰটোতে চবতে ছটিয়াইছোঁ এয়া আবেলি সময়ত জাক দিবৰ কাৰণে লৈছোঁ মই ইয়াত জুই ধৰি আছোঁ মিনি ভ্লগটো ইয়াতে সামৰিছোঁ বাই বাই